আইছিলে এই আগত পুলিচ আছে কাটিয়া ৰাখিলি মানে ভয় লগা হ'ল নহয় এতিয়া কি কৰিছ এই কি কৰে মানে কেলা সি বহুত পইচা পাৰিব আমাৰ তাতে তই বুজি পোৱা নাই এই একেবাৰে মোক তাত এক টকা নাই চিনি পোৱা নাই নেকি এই চিনি পোৱাটো বাদ দি না মই যাৰে বুটাক নহওক সি এতিয়া ধৰলি বহুত পইচা লৈ যাব আমাৰ তাতে পইচা আছে নাই পইচা ইমান নাই নহয় মোৰ তাত কি কৰিবি বিচাৰি কি কৰিবি তোকে এটা চিখত দিবা আছো মই কিনকে এতিয়া পুলিচৰ পৰা খাবি মোক এতিয়া কেপি কেতিয়া দিবি হেলমেটটো নানলো এতিয়া কি কৰা যাব এই চুকচোন বাৰু বাকী ধৰলি আৰু ভাই একদম ভৰিত ধৰিম আৰু পুলিচ ভাঙি যাব গাড়ীখন বহুত মৰমত লৈছো মৰমত লয় বাদ দি ছাৰ এতিয়া কি কৰিব লাগিব আমি আহিলো এতিয়া পতককে থাকচোন সহ্যত হৈ থাক খাই অলপ দিলা হয় নেকি কবা আহে ছাৰ কি কবি গাৰ্লফ্ৰেণ্ড লগ ধৰিব যাবা আছে ফেচবুকত চিনাকি ছাৰ গাৰ্লফ্ৰেণ্ড নামটো ছাৰ কওকচোন কবা আহিলে এই কবে মানে ঘৰৰ পৰা আহিলো ছাৰ নাম কি তোৰ মোৰ নাম লেটেষ্ট ছাৰ লেটেষ্ট কি লেটেষ্টে নাই লেটেষ্ট টাইটেল আছে মোৰ লেটেষ্ট বুলি এনে চবে চিনি পায় আৰু লেটেষ্ট এনে হাজৰিকা মোৰ নাম তুলি একদম খাটা কৰিছে কিবা পুলিচ চুলিচৰ মানুহ নেকি ভাই পুলিচ চুলিচ নহয় মোৰ ঘৰৰ মানুহৰ কথা নহৰে কিয় কোন মোৰ ঘৰ মোৰ দেউতাই কি কৰে নহৰে কি কৰে হা কি কৰে কৈ দিয়ে মানে তাত ঠেলা কি কৰিলি তই জানা মোৰ দেউতা ঠেলা আল্লাহ মই জানো মোৰ দেউতা ঠেলা আল্লাহ ইটো নাজানো ইমান লেভেল দিয়া মোৰ চুলি কাটে কয় মই পুলিচৰ খানদান বুলি হলেও সন্দেহ আছে এই সন্দেহ মই ফোন লগাই দিওঁ নেকি গাড়ী কাগজ চাওঁ গাড়ী কাগজ ছাৰ আনিব পাৰিলো নহয় গাড়ী কাগজ আমি পুলিচৰে মানুহ আৰু কিহৰ গাড়ী কাগজ লাগে ছাৰ আপোনাৰ চেইনটো খুলি আছে দেখোন ছাৰ একদম ছাৰ ইয়াক মই বেয়া মাৰিম ছাৰ বেয়া জেগাত কিয় চকু দিয়া ছাৰ এতিয়া আগৰ পৰা এনেকুৱা নকৰে ছাৰ একদম কাপোৰ কৈছো আৰু ছাৰ মানুহটো কপি আছে ভাল কৰা ছাৰ বডি থাকা দিও ছাৰ কপি থাকে কিবা পুঠি মাছত দিলে জন্ম পাইছে ছাৰ কিয় কপি আছে হে আনবো আহি হা থাকব মানে তলত যে গেছি নেকি গম নাপাওঁ ছাৰ তই এটা উবতকে মাতি আছা ছাৰ একো নাই দে ছাৰ কি কৰিব লাগিব কওকচোন এতিয়া হেলমেট ক'ত হেলমেট ছাৰ আমি আমাৰ ডেকা জেঙা চলি আমাৰ হেলমেট নালাগে ছাৰ কি নালাগে হেলমেট হেলমেট নহ'লেও হয় নেকি ছাৰ গাড়ী নাম্বাৰ এনে চব আছে মোৰ চব আছে ছাৰ বাকচ ভিতৰত মায়াত থৈ দিছে এনজিঅ' কোম্পানীৰ আছে চব আছে ছাৰ ওলাই লৈ মানে এতিয়া গাৰ্লফ্ৰেণ্ড লগ ধৰিব আহিছো আৰু এনে কিয় এখন ওলাই লৈ আহো ছাৰ যদি কিবা কাৰণত হৰাই যায় ছাৰ ক'ত পাম মই পইচা আকৌ এইটো কি বস্তু আকৌ ছাৰ পইচা দে কিহৰ পইচা ছাৰ পইচা লয় বোলে পইচা দে পইচা দিব লাগিব কি কৈ এ বেছি হেতা বেটা মানে পইচা দে ছাৰ মই ভৰিত ধৰো ছাৰ ছাৰ পইচা নাই এতিয়া আমাতে দেখ কি কৰি আমি ছাৰ পইচা দে পইচা নাই ছাৰ গাৰ্লফ্ৰেণ্ডক যা কিয় মাতবা লাগে ছাৰ গাৰ্লফ্ৰেণ্ডক দৰকাৰ আছে মাতবাই লাগিব দৰকাৰ আছে আৰু পালে পইচা লৈ আহিবা দিবি নহ'লে তই জেলৰ সুখাৰ ৰুটি ৰান্ধিব লাগিব এই চা চৰিত্ৰ বেয়া নেকি শুন শুন তই জেলৰ সুখাৰ ৰুটি ৰান্ধিব লাগিব এনেকৈ মাত মোৰ জান ক'ত আছা হেল্ল' জান ক'ত আছা জান পতককে এক জেগাৰ লাগি আহিব পাৰিলি নেকি ক'ত লাগি মানে ছাৰ এইখিনি ঠাইৰ নাম কি কিবা বোলে পেলাই মাৰা তোমালোকৰ গাঁৱত যি ওচৰতে যি ইফালে ডুম এটা যি আছে পেলাই মাৰা বুলি কয় নে কি বুলি কয় জলদি আছো মই এটা বৰ ডাঙৰ বাগত পচি যাম এই এটা কথা ক'ব পাৰিলো এই পইচা আনিব যাব কথা ক'ব পাৰিলো হেল্ল' জান হেৰি কিছিল মানে মই বিৰাট ডাঙৰ পাক এটা পচছো এতিয়া পইচা অলপ লৈ আহিবিচোন পাৰা ৰাতি জিনকে নহওক লৈ আহিবি হে তোক মই পিছত ধাৰ মাৰিম বাৰু আমাৰ তামোল লৈছে দে হ'ব দে
কলি কলো ছাৰ আহিব কিন্তু ছাৰ এটা কথা বিৰাট ডাঙৰ কথা এটা কওঁ আৰু যাতে তাই মোক বেছি দিন হোৱা নাই ভাল পাবা হোৱা নাই তাৰমানে বেয়া কথা নকবি আৰু ছাৰ একদম লাইনটো থাকিব লাগিব আৰু ছাৰ আপোনাক পইচা আনবা দিছিল নাই পইচা আনবা দিছে ছাৰ টেনশ্যন ল'বা নালাগে হ'ব বাৰু আহিব আবে দি পিছত দেখা যাব কি হ'লে ছাৰৰ কিবা এখন ভাববা আৰু লা মাত লগাও নেকি লাহাতে অ ছাৰ কি হ'ল কি হ'ল মানে ছাৰ এতিয়া আপুনি কিবা চিন্তা কৰিব লা এই মোৰ চিন্তা বাদ দে দে হ'ব দে ছাৰ গাৰ্লফ্ৰেণ্ডটো আহি যোৱালৈকে আমি অলপ বহি লওঁ কিমান টাইম এই কিমান টাইম লাগে যে তাই জানিব এই লেংথ মাৰা চকৰ পৰা আহিব এইফালে এই এক কাম কৰ চেণ্ডেল এক পাই দিছোঁ চেণ্ডেলো লাগব ছাৰ আহিব না আহিয়ে দেখোন নাপেলাই অ আহিছে ছাৰ আহিছে টেনশ্যন ল'বা নালাগে সেইটোৱে নেকি অ সেইটোৱে সেইটোৱে নেকি না অ সেইটোৱে ছাৰ ধুনীয়া দেখোন মালটো এই ছাৰ একদম কিবাকে বতাইছে মজা আছে ফেচবুকত বিৰাট ডাঙৰ পাক এটা পৰলো একদম ছাৰ এতিয়া মই পুলিচে ধৰিলা আকৌ তোমাকে লগ ধৰিব যাই আছিলো মই তাই দেখোনতে এতিয়া পুলিচে ধৰিলে এতিয়া মই এতিয়া কি কৰা যাব এতিয়া পইচা নিদিলে বোলে এৰি নিদিলে মই 1 টকাও নানিলো নহয় পইচাও নাপালো একদম তামাম ষ্টাইল ছাৰ ছাৰ এতিয়া মোৰ গাৰ্লফ্ৰেণ্ডটো ছাৰ অ ছাৰ কি চাই আহি পেলাই ইমান নাচাবি একদম সন্মান খাৰাপ হোৱা বৌৱেৰে একদম কি ভাবে চাইডে কিবা এটা কৰক মোক যাবা আৰু হৰকত ধৰ হৰকত মাইনা তই কি কৈছিলি এই উঠ হয় ছাৰ টকনডাল লৈছোন যা তই কি কৈছিলি নামাৰিবি ছাৰ মই কি কৈছিলো ছাৰ গাঁওখনত তই কি কৈছিলি গাঁওখনৰ নাম তই কি কৈছিলি মইতো সেইটোৱে কৈছো ছাৰ এই কি কৈছিলি গাঁওখনৰ নাম সেই কিয় বাহিৰলি তই কি কৈছিলি মই দেখোন এইটো নামে কৈছো আকৌ ছাৰ কিবা কৈছিলি লেপটা পাৰা বুলি কৈছিলি লেপটা পাৰা বুলি কোৱা নাই মই ছাৰ লেপটা পাৰা গাঁও চিনবা পিছে ছাৰ মই আকৌ এতিয়া এই নামটো কৈছো ছাৰে ভুল শুনছা নেকি ছাৰ মোক ভুল কৰবা হেৰি মোক শিকাবা হেৰি ভুল ৰ তোৰ নামটো কি মাজনী টুপুৰি কিয় সুধিব লাগে তাই ক'ব নালাগে দেচোন মই কম নামটো বাহিৰ নেকি অ নাম পাহৰিবও পাৰে তাই মোৰ গাৰ্লফ্ৰেণ্ড কি ভাল পোৱা ভাল পোৱা সেইগিলা বেলেগ আমাৰ এতিয়া কি ভাল পোৱা আপুনি কৈ এতিয়া মোক এতিয়া কিবাকে যাবা দিয়ক এই যাম দেখিছে নে মোৰ কি ভাল পোৱা এইটো ভাল পোৱা আমাৰ বহুত দিনৰ ভাল পোৱা নহয় কিন্তু কম দিনৰে হয় কি লাগে মানে পইচা দিব লাগে কিমান বা লাগে এতিয়া ছাৰে কোৱাই নাই সেইটো ৰাখচোন ছাৰ পৰে দিছে ঘোচ খাব বুলি পাইছা মোক মই তেতিয়া কিবা এটা কৰি ক'লো ছাৰে দেখোন খুজিছিল পইচা এনে খুজিছা আকৌ আপি দেখা পাই এনে খোজা হলিয়ে ছোৱালী আগত সন্মান কেইটা পাইছো মই পইচা ঘোচ খাব বুলি চোৱা একো কৰিব লাজৰ কথা কবাইছা তোৰ লাজ লাব লাগে বাইনা কিয় জানানে এই চাওক তই বিশ্বাস এনেকুৱা ছোৱালীৰ লগত তই লিলিমাই কৰি আছ 1 টকা এটা নাথে বাইকখন এই কাৰে বাইকখন বেলেগত পাৰে আৰু বাপক কি কৰি জানা এই কৈ দিছোন এনেকুৱা লগত লাইন মাৰবাই নেকি লিলিমাই কৰে ঘূৰাই খাটা এই যা জলদি যা আৰু ভালকে যাবি আজি পেৰে হেলমেট লাইচেন্স আৰচি গোটাই লৈ বুজিছা যা হয় না লৈ যা আগে ভাল পাওঁতে ভাল আছিল মই এইবিলাক কি যে পাওঁ মই ভগৱানেহে জানে ঘৰতে যাওঁ দে কি হল কাম হৈ গেল কাম হৈ গেল নেকি কাম হৈ গেল তোৰ ভাঙি গেল তাৰ লগত ভাঙি দিলো এই ৰ আৰু শুন এই পইচা পালো নহয় কি পইচা পালো মানে পইচা ললো পইচাও ললি অ কামটো হৈছে না হৈছে মাল খাবা যাম আজি হৈছে নেকি এদিকে খাম এদিকে যাওঁ সন্ধিয়া লগ পাম নেকি সন্ধিয়া লগ পাম আহ
সন্ধিয়া আমি লগ পাম আৰু নেকি নাপাম সন্ধিয়া ওলাই আহিবি কল কৰিবি কি ক আছিলি কি ক হলি মানে কি কলি জান পুখুৰীখিনি দেখো অৱস্থা নোহোৱা হ'ল এটা এইগিলা চব ক্ৰিয়া কাৰ্য তোমাৰে কি হ'ব দুদিনৰ পৰা ইচ্ছা না মই ভাত খাইছোঁ না মই পানী খাইছোঁ না মই ভালকৈ টোপনি মাৰিছোঁ তোৰ চিন্তাত চাইছোঁ অৱস্থা কেনে হ'ল একে চিৰিয়াখানা খাব নাপোৱা বাঘটো আনিল ভালে আছে শুনছা? ভালে আছে বডি ভালে আছেনে ধুনীয়া ধুনীয়া এই অলপ আহিছি কালিৰ পৰা কিবা এটা তই আকৌ আহাৰ ধুনীয়া দেই কিন্তু সেইগিলা বাদ দি এই চাল মৰা ঢেকুৱাটোক কিয় আনিলি কৈছোঁ এ বা নকবি আৰু হিয়াৰ কথা 1 টকা এটা ফুটা কৰিও নাই হিয়া মোক মাতে সি ক'বাৰ শাস্তিত তলি হয় নেকি সেইকাৰণে মোক এছিলি এতিয়া গম পালি না এতিয়া গম পালো সিয়া চব কথাই গম পাইছো মই হয় নেকি সেইকাৰণে আহিছা একদম ক'ব লাগেনে Yes. চাকৰি কৰে বোলে বাপকে মোক ফাঁকি দিছে বাপক খেলা আল্লা তাতকৈ ভাল কথা আৰু কি আৰু হৈছে আৰু মোৰ মাথাটো খালা আহি হয় নেকি টকা টকা চব বৰবাদ কৰি ল'ব Yes. মোৰ পৰা নিছিলি নহয় এইগিলা দিছা এই একদম সেই আছে একদম সেইকাৰণে জান ফেচবুকত সেই আছে ভাল নকৰে। ফেচবুকে নচলা হৈছে দ্বিতীয়বিলাকে ফেচবুক দেখাব দিয়ে ফেচবুক এটা বৰ একেবাৰে ষ্টাইল মাৰি বাইকত উঠবো 220 নে কি বুলি কয় কচি ডাঙা যি উঠবোৱে গম পাইছা না সেইবিলাক সেইকাৰণে কৈছোঁ মানুহ যি কৈ দূৰৈৰ পাহাৰ ধুনীয়া ওচৰতে খালা মামা একদম গম পাইছা? একদম সেনেকুৱা ধুনীয়া হৈছে আমাৰ এতিয়া কিছুমান কেনেকুৱা লোক আছে সিহঁতৰ ঘৰৰ অৱস্থা চাবি কি এখন বেয়া টান মেলি এখন বেয়া হ'ল কি পৰে সিহঁতৰ যি বাইকত ফটো দি মাল বটাই আছে সেইবিলাক আমি জানো আৰু এতিয়াহে গম পাইছো গম মই। পাইছানে সেইকাৰণে হ'ব দো বহুত দিনৰ কথা পাতি ঐ ভাই মানে কি কৈছা এই বহি আছো ৰ ক'ৰ পৰা ভালে আছা এই বহচোন বহ ক'ৰ পৰা আহি চিনাকি লাগছি দেখোন মোৰ কিবা। দাদা চিনি পাইছা চিনিব পৰা লাগছি ক'তবা দেখিলো হ'ব আৰু মোৰ লগতে ক'ত দেখিছা মোৰ একে সাজ পাত নাই বহি লৈছো ক'ত দেখা পালো নেকি ক'ত দেখিলি ভাই ক'ত দেখিলি মোৰ লগততো মই না মই ক'ৰবাত দেখা পাইছো দেখা পাব লাগছি ক'ত দেখিলি তই ক'ৰবাত দেখিছা নেকি আই এ ভাই এই সিদিনা কোনদিনা এ দেখা পাইছো পুলিচ পুলিচটো মই আছিলো পুলিচটো নেকি এইয়া চালমৰা ৰেগুলাৰ লগত যি মনত পৰিছে পুলিচটো মই এইগিলা পুলিচ চুলিচ নহয় গম পাইছা না ময়ে বনাইছিলো ইয়াক পুলিচ এইগিলা তোৰ ইমান এইবিলাক এইটো কি তোৰ এইটো মাথা কিয় আছো ভাই কিয় বনাইছিলি কৈ দিছোন কিয় পুলিচ এতিয়া গম পালিয়ে নাই চালমৰা ঢেকুৰা আছলি নহয় মোক পুলিচ কিয় বনাব হ'ল কৈ দিছোন তোৰ কাৰণে হৈছে কি হৈছো হ'ল আকৌ মোক তই সেই চালমৰা ঢেকুৰাৰ একে ফকতীয়া প্ৰেমত যি পৰি হুবু দুবু খাইছিলি মোৰ অৱস্থা কি হ'ল সেইকাৰণে তই এইবিলাক কৈছিলি নেকি মাথা আছে না আছে আছে আৰু আছে একো কামৰ মানুহ নহয় আমি পাইছিলো পিছে আছে মাথা ইয়াৰো আছে মই ভাবছো কয় তোৰ মস্ত সাঁচা পুলিচ বুলি ভাবছিলো মই পইচা পইচা বেছি আমাৰ ঘৰতে চাহ একাপ খাই যাবি লালে বালে খাই যাবি